নমস্কাৰ বন্ধুসকল, মই অনুজ্জি আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। আৰু লকডাউনত ক'তো ওলাই যাব পৰা নাই, সেইকাৰণে বোলো ডেইলি ব্লগ এনেকৈ দিওঁ আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে এইবোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। খালি ভিডিঅ'টো কমেণ্ট এটা কৰি জনাব যে ভাল হৈছে বেয়া হৈছে, তেতিয়া মই পিছত আকৌ এনেকুৱা এই লকডাউনৰ কিনি দিবলৈ চেষ্টা কৰিম। তেন্তে মুখখন ধুই লওঁগৈ বোলো। তো মুখ ধুই হৈ গ'ল, এতিয়া ফিল্ডত পানী অকণ দি লওঁ। তো এতিয়া ফিল্ডত পানী চানী দিয়া হৈ গ'ল আৰু এতিয়া চাহটো খাই লওঁ। আৰু এই হেডফোনডাল ব্লুটুথ হেডফোনডাল মানে কি হ'ল, এই ছাইডটোৱে নুশুনা হ'ল, সেইকাৰণে বতাহৰ লগত জ্বলাই কৰি লওঁগৈ। তো তাৰপিছত হ'ল এই হেডফোনডাল জ্বলাই নিলোঁ, তো ভাল হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ বাজি আছে। পিছলৈ কি হয় নাজানো, মানে কি হৈছিলে এই এনেকুৱা চুকতে মানে ৱায়াৰ যোনডাল ৱায়াৰ সেইডাল ছিগি গৈছিলে। তো মানে বতাহৰ লগত জ্বলাই মেচিনটো আছিলে, তাতে জ্বলাই দি আনিলোগৈ আৰু চাই থাকক ভিডিঅ'। খালি এই ভিডিঅ'টো আপোনাক কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি জনাব। তেতিয়া মই সদায় মানে লকডাউনৰ কিনি ডেইলি ব্লগ দিম আৰু। তো চাওক বন্ধুসকল, এতিয়া গাটো ধুই ল'লোঁ আৰু গা ধুই এতিয়া ভাতটো খাই লওঁ। আৰু ভাতটো খাই লওঁ, কণ্টিনিউ ভিডিঅ'টো চাই থাকক, শেষলৈকে চাব। এতিয়া ভাতটো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। তো এতিয়া ভাতটো খাই লওঁ। এয়া ঢেকীয়া ভাজি, টেঙা আৰু মচুৰ দাইল, আৰু ভাতটো খাই একেবাৰে আপোনালোকক লগ পাই আছোঁ। অকল মানে ভাত চাত খাই শুলোঁ আৰু ব্লগৰ কথা পাহৰি থাকিলোঁ। আৰু এতিয়া ঘৰ চৰ বেছি নহয়, 1 কিলোমিটাৰ নহয়, সেইখিনিতে আমি বেডমিণ্টন খেলিমগৈ। তো চাওক, আৰু ৰ'দটো এতিয়া পূৰা ওলাইছে। ৰাতিপুৱা অথনি ব্লগ ষ্টাৰ্ট কৰোঁতে বৰষুণ, এতিয়া ৰ'দ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু একবাৰে কণ্টিনিউকৈ চাওক। তো বন্ধুসকল, এতিয়া 2:15 হ'ল। অকণমান এনেই ওলাই আহিছিলোঁ, মানে মই কৈছিলোঁ ওলাই। আৰু বেক কেমেৰাত তোমাক বস্তু এটা দেখুৱাই আছোঁ। ৰাস্তাত চব কোনো মানুহ নাই, তো এইফালে মানুহ নাই। আৰু ৰাস্তাত এতিয়া যি মোক পাই যায় পূৰা টীকাকৰণ কৰি দিব, সেইকাৰণে ফটককৈ গৈ এই মানে লগৰ এটা ঘৰত সোমাওঁগৈ আৰু কি কৰিছে চব দেখুৱাইছোঁ বলক। তো এতিয়া বেডমিণ্টন খেলি আছোঁ। তো বেক কেমেৰা দেখুৱাই আছোঁ, চাই থাকক। তো বেক কেমেৰা দেখুৱাই আছোঁ, চাই থাকক। বন্ধুসকল, ভিডিঅ'টো এইখিনিয়ে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা, আজি এই ভিডিঅ'টো এটা প্লিজ কমেণ্ট কৰিব, যাতে এই ডেইলি ব্লগ ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে ক'ব। যদি ডেইলি ব্লগ ভিডিঅ' লাগে, আকৌ 2-3 দিনৰ মূৰত আকৌ এটা ভিডিঅ' দিম। তেনেকৈ লকডাউনৰ কাৰণে ভিডিঅ' দি থাকিম। তো তেনেকৈ বাই বাই।